এৰি থৈ যোৱা মানুহবোৰে ইমান প্ৰবলভাৱে এৰি থৈ যায় যে যোৱাৰ পাছত এবাৰো নাভাবে মানুহজন কেনেকৈ জীয়াই থাকিব। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়ে কেতিয়াও মানি নলওঁ যে অভাৱে স্বভাৱ নষ্ট কৰে। আগৰ দিনত আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, আৰু এতিয়া আপোনাৰ টকাই আপোনাৰ পৰিচয়। যেতিয়া সৰু আছিলোঁ ভূতক ভয় কৰিছিলোঁ, কিন্তু ডাঙৰ হৈহে বুজিলোঁ যে ভূততকৈ মানুহ বেছি ভয়ংকৰ। বেছিকৈ ভাল হ'বলৈ শিকাতকৈ অলপমান বেয়া হ'বলৈও শিকিব লাগে। জীৱনত সফল হ'ব পাৰি। বয়স বাঢ়ি গৈছে, সময় কমি গৈছে, দায়িত্ব বাঢ়ি আহিছে। এয়াই জীৱন। বেয়া সময়ত লগ এৰি দিয়াজন আৰু বেয়া সময়ত কাষত থিয় দিয়া, এই দুজনক জীৱনত কেতিয়াও পাহৰিব নোৱাৰি। হাৰি গৈছোঁ বুলি মন বেয়া নকৰিবা, বহুতে এতিয়াও অংশগ্ৰহণেই কৰিব পৰা নাই। মমবাতিডালেও পাছতহে বুজি পায় যে তাক এডাল সূতাই ধ্বংস কৰিলে, যাক সি বুকুৰ মাজত সুমুৱাই ৰাখিছিল। আজিৰ সমাজখনে বিফল মানুহক হাঁহে আৰু সফল মানুহক হিংসা কৰে। বহুত বেছি কষ্ট হয় তেতিয়া, যেতিয়া আমি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ আৰু সেই ব্যক্তিজনে প্ৰমাণ কৰি দিয়ে যেন আমি সঁচাকৈ অন্ধ। মানুহ সলনি নহয়, মাত্ৰ তেওঁলোকৰ জীৱনত আপোনাতকৈ উন্নত কোনোবা এজন আহি যায়।